মই ডায়েটিচিয়ান সাজমি আকৌ এবাৰ আহিলোঁ আপোনালোকৰ মাজলৈ। আহকচোন আজি আমি বনাওঁ এবিধ মিঠাই, কিন্তু এই মিঠাই আমি বনাম চেনি, গুড়, মৌ আদি একো ব্যৱহাৰ নকৰাকৈ, কিন্তু তথাপিতো ই খাবলৈ কিন্তু মিঠা। এই মিঠাইটো হ'ব আপোনাৰ গ্লুটেন ফ্ৰী, ডায়েবেটিক ফ্ৰেণ্ডলি, ৱেইট লছ ফ্ৰেণ্ডলি, তাৰোপৰি ছুগাৰ ফ্ৰীটো হ'বই। তাৰোপৰি ইয়াত থাকিব যথেষ্ট পৰিমাণে ফাইবাৰ, লগতে থাকিব যথেষ্ট পৰিমাণৰ আইৰণ, প্ৰ'টিন, মেগনেছিয়াম, হেল্ডি ফেট আৰু যথেষ্ট পৰিমাণৰ নিউট্ৰিয়েণ্টছ ইয়াত পাব আপোনালোকে। আমি ইয়াত কি ব্যৱহাৰ কৰিম? আমি ইয়াত ব্যৱহাৰ কৰিম অ'টছ, পিনাট বাটাৰ আৰু ডেটছ। পিনাট বাটাৰত যথেষ্ট পৰিমাণে আনছেচুৰেটেড ফেটছ থাকে, সেইকাৰণে ই আমাৰ স্কিনৰ কাৰণে খুবেই ভাল। তাৰোপৰি ইয়াত যথেষ্ট পৰিমাণে বি ভিটামিন পোৱা যায় আৰু সেইকাৰণে ই আমাৰ ব্ৰেইনটো ভালে ৰখাত সহায় কৰে, মেমৰিটো ভালে ৰখাতো সহায় কৰে। লগতে ইয়াত আমি যথেষ্ট পৰিমাণৰ ট্ৰিপ্টোফেন পাওঁ। ট্ৰিপ্টোফেন এটা এমিনো এচিড, যিটোৱে আমাৰ ডিপ্ৰেশ্যনৰ লগত ফাইট কৰাত সহায় কৰে, গতিকে ই এটা এণ্টি ডিপ্ৰেছেণ্ট হিচাপেও কাম কৰে। লগতে আমি ইয়াত যথেষ্ট পৰিমাণে ফলেটো পাওঁ। তাৰোপৰি ইয়াৰ satiety ভেলুটো খুব বেছি, গতিকে পিনাট বাটাৰ খালে বহুত দেৰিলৈকে আপোনাৰ ভোকো নালাগে। তাৰোপৰি ইয়াত আমি যথেষ্ট পৰিমাণে অমেগা 3ও পাওঁ, গতিকে ই আমাৰ হাৰ্ট হেল্থৰ ক্ষেত্ৰতো সহায় কৰে। ডেটছ মানে খেজুৰ বা খজুৰ। এই ডেটছত যথেষ্ট পৰিমাণে আইৰণ থাকে, গতিকে ই আমাৰ ব্লাডৰ হিমগ্ল'বিন লেভেলটো মেইনটেইন কৰি ৰখাত যথেষ্ট সহায় কৰে। তাৰোপৰি ই এটা খুব ভাল এণ্টি অক্সিডেণ্ট হয়। এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি কেঞ্চাৰাছ গুণো আছে ডেটছৰ। তাৰোপৰি ডেটছে আমাৰ ইনচুলিন লেভেলটো মেইনটেইন হৈ থকাটো যথেষ্ট পৰিমাণে সহায় কৰে। তাৰোপৰি আমাৰ বোন হেল্থৰ কাৰণেও ই বহুত উপকাৰী। তাৰোপৰি ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় আৰু সেইকাৰণে ই আমাৰ বাৱেল মুভমেণ্টটো কণ্ট্ৰলত ৰখাটো সহায় কৰে। তাৰোপৰি আমাৰ কিডনীৰ কাৰণেও যথেষ্ট সহায়ক হয়। ইয়াত যথেষ্ট পৰিমাণে পটাছিয়ামো পোৱা যায়, সেইকাৰণে ডেটছটো আমাৰ বাবে খুবেই উপকাৰী। অ'টছত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে আৰু তাৰোপৰি ইয়াৰ গ্লাইচেমিক ইণ্ডেক্সটো বহুত ল' হয়। সকলোৱে জানো যে অ'টছটো খুব বেছি উপকাৰী হয় আমাৰ শৰীৰৰ কাৰণে, কিন্তু অ'টছেৰে বনাব পৰা বেছি বস্তু আমি নাজানো, গতিকে আপোনালোকে এইদৰে অ'টছটো বনাই খাব পাৰে। এতিয়া এই বনাব লৈছোঁ এইটো অ'টছৰ ছুগাৰ ফ্ৰী চুইট, বিনা চেনিৰ এটা মিঠাই, যিটো আমি বনাম অ'টছেৰে, সেইকাৰণে এইটো হ'ব আপোনাৰ হাই ফাইবাৰো। গতিকে তাৰ কাৰণে আমাক প্ৰথমতে লাগিব 1 কাপ অ'টছ, তাৰ লগত লাগিব 1 ডাঙৰ টেবুল স্পুন পিনাট বাটাৰ, কেইটামান আলমণ্ডছ, নিজৰ পচন্দ অনুযায়ী আপুনি অন্য বেলেগ কিবা ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে, আৰু লগতে লাগিব প্ৰায় 10টা ডেটছ, খজুৰ প্ৰায় 10টামান, যিকেইটা আমি গুটি গুচাই ল'ম। আৰু বলকচোন এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি এই অ'টছকেইটা অলপ ড্ৰাই ৰোষ্ট কৰি ল'ম। এইদৰে পেনটো অলপ গৰম কৰি ল'লোঁ আৰু তাত এইদৰে অলপ ড্ৰাই ৰোষ্ট কৰি ল'ম। এইদৰে ড্ৰাই ৰোষ্ট কৰি ল'লোঁ, অলপ সামান্য ব্ৰাউন হোৱাকৈ, এই ধৰণে অকণমান সামান্য ব্ৰাউন হোৱাকৈ ড্ৰাই ৰোষ্ট কৰি ল'লোঁ। আৰু এতিয়া আমি ইয়াত এইখিনি লৈ লৈছোঁ। এইদৰে এই ডেটছকেইটা মই এইদৰে গুটি গুচাই এটা মিক্সিৰ সৰু জাৰটোত ল'লোঁ, আৰু ইয়াতে মই এতিয়া অলপ গৰম পানী দিম। প্ৰায় 2 টেবুল স্পুন গৰম পানী মই ইয়াত দিলোঁ, আৰু এতিয়া মই এইখিনি ভালদৰে এটা পেষ্ট কৰি ল'ম। এতিয়া এই পিনাট বাটাৰখিনিতো মই সামান্য অকণমান পানী দিম, মানে প্ৰায় 1 টিস্পুন পানী দিম মই ইয়াতে। 1 টিস্পুন পানী দিলোঁ, আৰু এইখিনিতে ভালকৈ মই মিক্স কৰি ল'ম। আৰু এতিয়া এই পিচি লোৱা ডেটছখিনি মই এই পিনাট বাটাৰৰ লগত ইয়াতে মিক্স কৰি ল'ম। এইদৰে এই দুইখিনি মই ভালদৰে মিক্স কৰি ল'ম।
এতিয়া মই এই ৰোষ্ট কৰি লোৱা ওটছখিনিত এই পিনাট বাটাৰ আৰু ডেটছৰ মিক্সচাৰটো দি দিম আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম একেবাৰে ভালদৰে মিক্স কৰি এটা ধুনীয়া ডো প্ৰিপেয়াৰ কৰি ল'ম এতিয়া আমাৰ এই ডো টাইপৰ এই মিক্সচাৰটো প্ৰায় ৰেডি হৈ গৈছে আৰু এতিয়া আমি এইখিনি শ্বেপ দিম আপোনালোকে ইচ্ছা কৰিলে লাড্ডু টাইপৰ গোল গোল বলছো বনাব পাৰে কিন্তু মই এইদৰে এখন প্লেট ক্লিন ফিল্ম দি এইদৰে লাইন কৰি লৈছোঁ আৰু মই এতিয়া ইয়াত এই বস্তুখিনি শ্বেপ দিম আৰু এইদৰে ভালদৰে এটা ফ্লেট বেছ বনাই ল'ম এইদৰে মই গোটেইখিনি ভালকৈ স্প্ৰেড কৰি ল'লোঁ আৰু ইয়াত খালি সামান্য এইদৰে অলপ অলপ মাৰ্ক দি দিম যাতে পিছত উলিয়াবলৈ সুবিধা হয় আৰু এইদৰে তাত মই এটা এটা আলমণ্ড দি দিম এইদৰে আলমণ্ডছ দি এইদৰে মই ডেকোৰেট কৰি দিলোঁ আপোনালোকে ইচ্ছা কৰিলে আলমণ্ডছৰ সলনি ৱালনাট বা কাজু নাটছো দিব পাৰে পিষ্টাও দিব পাৰে নিজৰ পচন্দ অনুযায়ী আৰু এতিয়া মই এইটো এইদৰে কভাৰ কৰি কিছু সময়ৰ বাবে ধৰক প্ৰায় আধা ঘণ্টামানৰ কাৰণে মই ফ্ৰিজত থৈ দিম যেতিয়া এই পিচকেইটা অলপ হাৰ্ড হৈ যাব তেতিয়া উলিয়াই ছাৰ্ভ কৰিব পাৰিম প্ৰায় আধা ঘণ্টামান ফ্ৰিজত থকাৰ পিছত এতিয়া মই এইখিনি উলিয়াই আনিছোঁ আৰু এতিয়া এই পিচবোৰ এটা এটাকৈ ইয়াৰ পৰা উলিয়াই ছাৰ্ভ কৰিবৰ কাৰণে ৰেডি হ'ল আৰু এটা কথা ইয়াত আপোনালোকে ইচ্ছা কৰিলে আৰু অন্যান্য ধৰণৰ ড্ৰাই ফ্ৰুটছ ইউজ কৰিব পাৰে কিন্তু মই ইউজ কৰা নাই কাৰণ ইয়াত অলৰেডি পিনাট বাটাৰ আছে তাৰোপৰি মই এটা এটা আলমণ্ডো ইউজ কৰিছোঁ আৰু বেছি যদি মই ড্ৰাই ফ্ৰুটছ ইউজ কৰোঁ এই স্কুৱেজবোৰ বহুত বেছি হাই কেলৰিৰ হৈ যাব এয়া আমাৰ হেল্ডি ওটছ স্কুৱেৰছ ছাৰ্ভ কৰিবৰ কাৰণে ৰেডি বলকচোন যাওঁ এতিয়া আমি ছাৰ্ভ কৰোঁ আপোনালোকৰ যদি কিবা মতামত আছে নিশ্চয় মোক কমেণ্ট কৰি জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু নটিফিকেশ্যন বেলটো টাচ কৰিবলৈ নাপাহৰিব কিন্তু তেতিয়াহে মই যদি কিবা ভিডিঅ' দিওঁ আপোনালোকে তাৰ নটিফিকেশ্যনটো পাব আৰু আপোনালোকৰ ৰিকুৱেষ্টতো ভিডিঅ' বনাম যদি আপোনালোকে মোক কমেণ্ট কৰি জনায় ধন্যবাদ নমস্কাৰ পুনৰ লগ পাম